মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী পাছ কৰিলা তেওঁলোকৰ কাৰণে যিকিটা স্কলাৰশিপ আছে তোমালোকে সময়মতে স্কলাৰশিপ কিটা এপ্লাই কৰিবা যে তোমালোকৰ যেটো নেশনেল স্কলাৰশিপ পৰ্টেলত তোমালোকে যি ইছানোদয় স্কলাৰশিপটো তোমালোকে এপ্লাই কৰিবা আৰু নিশ্চয় তোমালোকে জানা যে এই স্কলাৰশিপটো আমাৰ ষ্টাৰ্ট হৈছিলে 2014 চনৰ পৰা আৰু আমাৰ নৰ্থ ইষ্টৰ আমাৰ ইয়াৰ হ'ব লাগিব অসমৰ হ'ব লাগিব অসমৰ 10000 ছাত্ৰ ছাত্ৰীক এই ইছানোদয় স্কলাৰশিপটো দিয়া হয় এই ইছানোদয় স্কলাৰশিপটো দিয়াৰ উদ্দেশ্য আছিল যাতে ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি বৃদ্ধি হয় ইয়াত বৰ্তমান সময়ত খুবই ভাল কথা যে 2023 চনৰ পৰা আমাৰ স্কলাৰশিপৰ যেটো তোমালোকক মাননি দিয়ে হেতু বহাইছে আগতে আছিলে আমাৰ 3 বছৰীয়া যেটো ডিগ্ৰী কোৰ্স তাৰ কাৰণে আমাৰ 5400 টকা মাহে আছিলে এবছৰত ছাত্ৰ ছাত্ৰীসকলে 54000 টকা লাভ কৰে আৰু তেনেকৈ আমাৰ ডিগ্ৰী কোৰ্সৰ কাৰণে 3 বছৰ তেনেকৈ পাই যায় আৰু বাকি যিখিনি আমাৰ ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ আছে তেওঁলোকৰ আছিলে 7800 টকা গৈ কিন্তু যোৱাবাৰ 23 আৰু 24 বৰ্ষৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশিপ আমাৰ 5400 টকাৰ পৰিৱৰ্তে 8000 টকাকে পাইছে মাহে আৰু ইয়াৰ লগে লগে আমাৰ আগতে যেনেকে আমাৰ এই পইচাটো পালে ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ গুছি গলেও থাৰ্ড সেমিস্টাৰৰ সময়ত ফোৰ্থতহে পায় কিন্তু বৰ্তমান সময়ত ইয়াৰ এই পইচা একদম বছৰৰ লগে এটা সিস্টেমেটিক হিচাপে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিছে আৰু এই বৰ্তমান সময়ত যেহেতু আমাৰ ডিগ্ৰী কোৰ্স 4 বছৰীয়া হ'ল গটিকে 4 বছৰতো তেওঁলোকে ঠিক যেনে ধৰণে 80000 কে 3,20,000 টকা পাবলৈ সক্ষম হ'ব আগৰ মতে হৈ আছে যে যিখিনি অলৰেডি ছাত্ৰ ছাত্ৰীয়ে পাই আছিল তেওঁলোকে পালে 2.4 2,40,000 টকা গতিকে এইখিনি আছিল তোমালোকৰ ইছানোদয় স্কলাৰশিপৰ জানিবলগীয়া কথা এতিয়া কথা হ'ল কি কোনখিনি ছাত্ৰ ছাত্ৰীয়ে পাব ইয়াৰ এটা কথা থাকে এটো লটাৰী সিস্টেম হয় তথাপি মই ক'ব খুজিছো যে তোমালোকে এটা কাম কৰিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে কেতিয়াবা দেখা যায় যে 60% ওপৰ ছাত্ৰ ছাত্ৰীয়ে পাইছে তেনেকুৱা উদাহৰণ আছে গতিকে মই ক'ব খুজিছো যে তোমালোকে 60%ৰ পৰা তোমালোকে এই স্কলাৰশিপটো এপ্লাই কৰিব পাৰিবা ইয়াতো এটা কথা আছে যে হয়তো কোনোবা ছাত্ৰ ছাত্ৰী ফাইনান্সিয়ালি বহুত বেছি ষ্ট্ৰং হলে বা তেওঁলোকৰ বহুত ইনকাম সোৰ্স থাকিলে তেনেকুৱা হলে যদি আমাৰ যিখন ইনকাম সাৰ্টিফিকেট দিব লাগে সেই ইনকাম সাৰ্টিফিকেটৰ বহুত বেছি বছৰি আয় পৰিমাণ হলে তেনে ছাত্ৰ ছাত্ৰীও কেনসেল হয় তথাপি যিসকল ছাত্ৰ ছাত্ৰী যেহেতু মেৰিটটো দিয়ে গটিকে তোমালোকে এই স্কলাৰশিপটো এপ্লাই কৰিবলৈ নাপাহৰিবা ইয়াৰ যোগেদি তোমালোকৰ উচ্চ শিক্ষাৰ কাৰণে যথেষ্ট সুবিধা হ'ব আৰু টেলেন্টেড ছাত্ৰ ছাত্ৰীখিনি স্কলাৰশিপটো প্ৰতি বছৰে পাই আছে গতিকে তোমালোকে এই স্কলাৰশিপটো এপ্লাই কৰিবা আৰু ইয়াৰ বাহিৰেও আন যিসকল ছাত্ৰ ছাত্ৰীয়ে ইছানোদয় স্কলাৰশিপ এপ্লাই কৰিব নোৱাৰিব তেওঁলোকৰ কাৰণেও আছে কাৰণ আমাৰ যেটো প্ৰজ্ঞান ভাৰতী আণ্ডাৰত স্কুটি পাব ন গতিকে এইখিনি ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব বা তেনেকুৱা ধৰণৰ নিযুত মইনা আঁচনি পাব টাটাৰ পাব বা জিঅ'ৰ পাব গতিকে সেই ধৰণৰ হেয়াও মই পিছত এটা ধুনীয়া ভিডিঅ' দিম গতিকে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা প্ৰত্যেককে ইছানোদয় স্কলাৰশিপ মানে যোগ্যজনে এপ্লাই কৰিবা আৰু তোমালোকে পাবা এইখিনি আছিলে তোমালোকৰ স্কলাৰশিপ সম্পৰ্কীয় আপডেট আৰু ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু কিবা থাকিলে কমেন্ট কৰি সুধিবা ধন্যবাদ